শিল্পী আৰু সেই শিল্পীগৰাকী আছে যথেষ্ট প্ৰতিভা আছে কিন্তু প্ৰতিভা থকাৰ পাছতো যেনেধৰণে তেওঁ আগবাঢ়িব লাগিছিলে বৰ্তমান সময়ত তেওঁ আগবাঢ়িব পৰা নাইকিয়া কণমানি শিল্পীগৰাকীৰ যথেষ্ট প্ৰতিভা আছে আমি আজি PN লাইভৰ জৰিয়তে এই শিল্পীগৰাকীক পৰিচয় কৰি দিছোঁ এই আমাৰ লগত আছে উপস্থিত আছে মৃদুপৱন শইকীয়া আমি তেওঁৰ মুখেৰে জানিম বৰ্তমান সময়ত তেওঁৰ যি পৰিচয় বা তেওঁৰ যি পাৰদৰ্শিকতা তাক আমি দেখুৱাবৰ কাৰণে যত্ন কৰিম তোমাৰ যিটো পৰিচয় তোমাৰ ঘৰ ক'ত মোৰ ঘৰ মৰিগাঁও জিলাৰ মৰিৰাবাৰী অঞ্চল মৰিৰাবাৰীত ঘৰ তোমাৰ হয় তোমাৰ দেউতা মা মোৰ দেউতাৰ নাম শ্ৰী শৰৎ শইকীয়া আৰু মোৰ মাতৃৰ নাম শ্ৰী মঞ্জু বৰা তোমালোকৰ ঘৰত ল'ৰা ছোৱালী কেইজন মই অকলে আৰু কোনো নাই তোমাৰ দেউতাই কি কৰে মোৰ দেউতাই LIC এজেণ্ট কৰে LIC এজেণ্ট কৰে এতিয়া তুমি ক'ত পঢ়ি আছা মই মৰিৰাবাৰী আদৰ্শ বিদ্যালয় স্কুলত পঢ়ি আছোঁ মৰিৰাবাৰী আদৰ্শ বিদ্যালয়ত পঢ়ি আছা কোন ক্লাছত মই এবাৰ পঞ্চম শ্ৰেণী তোমাৰ পাৰ্চেণ্টেজ কিমান তোমাৰ ৰোল নম্বৰ কিমান মোৰ ৰোল নম্বৰ 3 মডেল মৰিৰাবাৰী মডেল স্কুলত পঢ়া মডেল স্কুল ষ্টুডেণ্ট কিমান আছে মডেল স্কুলৰ ষ্টুডেণ্ট টোটেল 500 আছে 500 তোমালোকৰ ক্লাছত আমাৰ এটা ক্লাছত 40 ষ্টুডেণ্ট থাকে আমাৰ ক্লাছতো 40 আছে তোমাৰ পজিশ্যন 3 হয় আচ্ছা এতিয়া তুমি যেটো তোমাৰ পঢ়া শুনা আগবঢ়াই নিয়াৰ লগে লগে তুমি গীতো গাই ভাল পোৱা এতিয়া তুমি তোমাৰ যেটো সংগীত সাধনা এই সংগীত সাধনাটো তুমি ঘৰত কেনে ধৰণে আগবঢ়াই আছা মই ঘৰত শিকো গান মোৰ মা দেউতা কেতিয়াবা শিকায় আকৌ মোৰ খুৰা সফটৱেৰ ইঞ্জিনিয়াৰ কৰে আচ্ছা খুৰা আহিছিল মোক গিটাৰ এখন গিফ্ট দি থৈ গৈছে মই গিটাৰখনো বজাব শিকিছো আমাৰ স্কুলৰ টিচাৰ এজন আছে ছাৰজনে গিটাৰ বজাব জানে মোক অলপ শিকাই দিয়ে মই ছাৰজনৰ ওচৰত গৈ গিটাৰখন শিকো আৰু গানো শিকি থাকো মোক মা দেউতাই শিকাই দিয়ে কিন্তু তুমি সংগীতৰ যেটো আনুষ্ঠানিক শিক্ষা সেই আনুষ্ঠানিক শিক্ষাটো লোৱা নাই আমাৰ ইয়াত তেনেকা সুবিধা নাই আনুষ্ঠানিক শিক্ষা আচ্ছা এতিয়া যদি আমি PN লাইভৰ দৰ্শকসকলৰ কাৰণে কওঁ এটা গীত গাব লাগে ভূপেন হাজৰিকাৰ এটা গীত গাব লাগে এটা কলি গীতৰ এটা কলি গুণগুণাই দিব লাগে তুমি কোনটো গীতে আৰম্ভ কৰিবা মানুহে মানুহৰ বাবেতো গাওঁ ঠিক আছে মানুহে মানুহৰ বাবে যদিহে অকণো ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোখোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোখোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দুহাৰিলে ভুল জানো নহব কোৱা সমনীয়া মানুহে মানুহৰ বাবে ঠিক আছে ভূপেন হাজৰিকাৰ এটা অমৰ সংগীত ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই আচলতে অমৰ সংগীত বুলি আমি কওঁ ভূপেন হাজৰিকাৰ এটা যুগজয়ী গীত মানুহে মানুহৰ বাবে যদি অকণো ভাবে তাৰ বাহিৰেও তুমি অন্যান্য কি গীত অন্যান্য কোন শিল্পীৰ গীত গাই ভাল পোৱা মই নীলআকাশদাৰ গীত গাই ভাল পাওঁ জুবিন দাৰ গীত গাই ভাল পাওঁ আকৌ পাপন দাৰ গীত গাই ভাল পাওঁ আৰু কিছুমান হিন্দী গানো গাই ভাল পাওঁ আচ্ছা এতিয়া এই মুহূৰ্তত মই যদি তোমাক এটা জুবিন গাৰ্গৰ এটা জনপ্ৰিয় গীতৰ এটা কলিকা কৰোঁ তুমি কি গাবা মই জুবিন দাৰ ও দেউতাৰ গানটো গাব যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা খুকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা জীবন যদি হয় ভাগৰুৱা জিৰাব দিবানে ও দেউতা ও মোৰ দেউতা খুজে খুজে তুমি
সকলো চুকাই দিবানে দেউতা। জুবিন গাৰ্গৰ এটা সুন্দৰ গীত ন। এতিয়া তাৰ বাহিৰে জুবিন গাৰ্গৰ সংগীতে তুমি গোৱা, তাৰ বাহিৰে এতিয়া জুবিন গাৰ্গৰ কথা অহাৰ লগে লগে আমি পাপনৰ কথাটো আহি যায় অসমৰ ক্ষেত্ৰত বিশেষকৈ, হয়নে? এতিয়া পাপনৰ যদি এটা গীত গাবলৈ দিওঁ তুমি কি গাবা? পাপনৰ এইবেলি বিহুতি এইবেলি বিহুতি ৰমকে জমকে ঐ নাহৰ ফুল ফুলি বৰ বতৰ ঐ নাহৰ ফুলে কুঁহিয়া পাইলা হৰি ততে নাই ঐ উজতত ভাঙি যা যতৰ পাক 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 মাজনী চন্দনী কিমানৈ কৰিবি পাক ঐ ইফালে নেচাবি সিফালে নাচাবি মাজতে নাচি থাক ঐ নাচোনত লাগিব পাক হায় মোৰ তৰালি তোকে বিচাৰি সদিয়া ধুবুৰী কালুখা বাতৰি ক'তেনো তই আছিলি। তাৰ বাহিৰে আৰু কাৰ গাবা? এতিয়া ধৰা আমাৰ এইটো তুমি আধুনিক গীত গালা নহয় জানো? ভূপেন হাজৰিকাৰ গীত গালা, জুবিন গাৰ্গৰ গীত গালা, পাপনৰ গীতো গোৱা, পাপনৰ বিহুসুৰীয়া গীত গালা, কিন্তু আমাৰ অসমীয়া যিটো সংগীত, অসমৰ যিটো সংগীত, এই অসমৰ সংগীত যদি আমি লোকসংগীত বাদ দি পেলাই অসমৰ সংগীতৰ কথা চিন্তা কৰিব নোৱাৰোঁ। লোকসংগীত বুলি ক'লে, লোকগীত বুলি ক'লে কামৰূপীয়া লোকগীত আছে, গোৱালপৰীয়া লোকগীত আছে। তুমি কামৰূপীয়া লোকগীতেই হওক বা গোৱালপৰীয়া লোকগীতেই হওক, তাৰ ভিতৰত তুমি কোনটো তেনেকুৱা গীতৰ তুমি অনুশীলন কৰিছানে বা গাব জানা নে? মই জানো লোকগীত গাবলৈ, শিকিছোঁ। কোৱাচোন এটি লোকগীতৰ বুলি। ও পক্ষী রোয়া যা রে ও পক্ষী রোয়া যা রে পক্ষী কয়া যা রে আমার শীতর কথা কয়া যা রে পক্ষী রোয়া যা রে পক্ষী কয়া যা রে আর খেতেলি পর্বতর মাঝে অমর পক্ষীরা জর বাহায় আর খেতেলি পর্বতর মাঝে অমর পক্ষীরা জর বাহায় আর ডাল দুল ভাঙি গেল বৃক্ষ দলের পক্ষী নূর রোয়া যা রে ও পক্ষী কয়া যা রে পক্ষী রোয়া যা রে আমার শীতর কথা কয়া যা রে পক্ষী রোয়া যা রে পক্ষী কয়া যা রে। ধুনীয়া। এতিয়া তোমাৰ হিন্দী গীতৰ অনুশীলন কৰিছানে নাই? তুমিতো কৈছিলা যে হিন্দী গীতো গোৱা। এতিয়া যদি মই তোমাৰ এই মুহূৰ্তত পেন লাইভৰ দৰ্শকৰ কাৰণে এটা হিন্দী গীতৰ পৰিৱেশ নাই। काश तू मेरे हक में होता बनके की शक में होता पर ऐसा हुआ नहीं तू है मीलों दूर कहीं तेरे संग पे दो पल को हंसना जो चाहा तो रुला के गया इश्क तेरा रुला के गया इश्क तेरा के माने नहीं दिल ये मेरा कैसे चुप में कराऊं वे यार बिछड़ा मिला दे कोई आखा रोन दिया जार जार हंसा दे कोई रुला के गया इश्क तेरा रुला के गया इश्क तेरा के माने नहीं दिल ये मेरा कैसे चुप में कराऊं वे रुला के गया इश्क तेरा रुला के गया इश्क तेरा के माने नहीं दिल ये मेरा कैसे चुप में कराऊं वे। সুন্দৰ। এতিয়া তুমি এখন ইংৰাজী মিডিয়ামৰ স্কুলত পঢ়া হয়নে? ইংৰাজী মিডিয়ামৰ স্কুলত পঢ়াৰ কাৰণে তুমি হিন্দী গীত গোৱা বা ইংৰাজীটো সাধাৰণতে এটা দখল থাকে, তেনেকুৱা তোমাৰ পপ চং বা বেলেগ ধৰণৰ তেনেকুৱা ইংৰাজী সংগীতৰ ভিতৰত তেনেকুৱা কিবা শিকিছা নেকি? মই ইংৰাজী গান এলেন ৱাকাৰৰ গান মই বহুতেই ভাল পাওঁ। এলেন ৱাকাৰ, আচ্ছা। এলেন ৱাকাৰ এটা গীতৰ কলি তুমি বনাই দিবা। Cyber, no I don't need more for a goal. It's nothing personal. I draw the blinds, they don't need to see me cry.
'Cause even if they understand, they don't understand. So then no fitness and no bound, no business and ready to save the world. I'm taking my mystery, making my discovery, everyone's favorite girl. So take aim and fly away, you'll never be so right away. No, nobody but me can keep me safe. The black moon is on the rise, no fire burning in my eyes. No, nobody but me can keep me safe. I'm on my way. ভূপেন হাজৰিকাৰ আমি পিএল লাইভৰ দৰ্শকসকলক কৈছোঁ যে ভূপেন হাজৰিকাৰ পৰা জুবিন গাৰ্গ পাপন নেকি কওক বা লোকসংগীতেই কওক বা অন্যান্য যি শাস্ত্ৰীয় সংগীতৰ কথাই কওক সকলো সংগীততে দখল আছে এই শিশুটি এই কণমানি শিল্পীগৰাকী সকলো ক্ষেত্ৰতে তেওঁৰ এটা দখল আছে কিন্তু উপযুক্ত সুবিধা নোপোৱাৰ কাৰণে বৰ্তমান সময়তো এই শিশুগৰাকীয়ে তেনেধৰণে আগবাঢ়ি যাব পৰা নাই আনুষ্ঠানিক শিক্ষা লাভ কৰিব পৰা নাই এতিয়া কিন্তু এই কণমানি শিল্পীগৰাকীক যথেষ্ট সহায়ৰ প্ৰয়োজন আৰু মানুহে যদি আগবাঢ়ি আহে শিল্পীসকলে সমাজে যদি সহায় কৰে নিশ্চিতভাৱে এই শিল্পীগৰাকীয়ে আমাৰ সংগীত জগতত তেওঁ প্ৰতিষ্ঠা লাভ কৰিব পাৰিব তুমি সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বিচৰা নে তুমি পঢ়িও আছা কি কৰিব বিচৰা মই ডাঙৰ হৈ আইপিএছ অফিচাৰ হ'ব বিচাৰোঁ আইপিএছ অফিচাৰ হ'ব বিচৰা কিন্তু আইপিএছ অফিচাৰ হ'লে তুমি গীত গাব পাৰিবা জানো হয় মই গাব পাৰিম কেনেকৈ মই দেখিছোঁ টিভিত নিউজ লাইভত বহুত দিনৰ আগত দেখিছিলোঁ কেইদিনমানৰ আগত যে ডক্টৰ এজন মানে MBBS ডক্টৰ এজনে তেওঁ ডক্টৰ হৈও গীত গায় আৰু সেইকাৰণে তুমিও ভাবিছা যে আইপিএছ অফিচাৰ হৈও তুমি গীত গাব পাৰিবা সুন্দৰ আৰু তেনেকুৱা সংকল্পৰে তুমি আগবাঢ়ি যাবা এতিয়া আমি আশা ৰাখিছোঁ যে মৃদুপৱন শইকীয়াই যি সংকল্প কৰিছে তেওঁ এজন প্ৰশাসনিক বিষয়া এজন IPS অফিচাৰ আৰক্ষী বিষয়া হৈও তেওঁ হিচাপে প্ৰতিষ্ঠা লাভ কৰিও তেওঁ আকৌ সংগীত জগততো তেওঁৰ যিটো দখল এইটো এৰিব বিচৰা নাই দুয়োটা একেধৰে আগবঢ়াই লৈ যাব বিচাৰিছে আমি আশা ৰাখিছোঁ তেওঁৰ যিটো সপোন এই সপোন বাস্তৱত পৰিণত হওক আৰু সকলোৱে এই কণমানি শিল্পীগৰাকীক সহায় কৰক আৰু সকলোৱে সহায় কৰিলে নিশ্চিতভাৱে মৃদুপৱন শইকীয়াই এটা ভৱিষ্যতৰ দিনত এজন সুশিল্পীৰ লগতে এজন প্ৰশাসনিক বিষয়া হৈ অসমৰ নাম উজ্বলাব পাৰিব নমস্কাৰ